নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ কিচেনলৈ। আজি এটা ইজি টেষ্টি মাটন ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। এনেকৈ এবাৰ বনাই খাই চাবচোন। যিসকলে আগতে মাটন নাখায় তেওঁলোকেও খাবলৈ ধৰিব, কাৰণ ইমান টেষ্টি হয় আৰু অলপো গোন্ধও নোলায় এনেকৈ বনালে। এই আচক প্ৰথমতে এখন কেৰাহী গৰম কৰি লৈছোঁ ভালদৰে। তাৰপাছত তেল দিছোঁ। তেলটো ভালদৰে গৰম হ'বলৈ দিব। এতিয়া জুইটো মিডিয়াম ফ্লেমত কৰি লৈ এয়া তেজপাত দি দিছোঁ 3 খিলা, লং 4-5টামান দি দিছোঁ, ষ্টাৰ এনিছ দি দিছোঁ। ইয়াৰ নামটো অসমীয়াত পাহৰি গৈছোঁ মই, আপোনালোকক জনাম বাৰু। গোটা জিৰা দি দিলোঁ। এতিয়া অলপ ফুটিবলৈ দিব। গেছটো মিডিয়ামত ৰাখিব। যিকোনো গোটা মছলাই ব্যৱহাৰ কৰিব পাৰে, তেনেকৈ কোনো কথা নাই। ডালচেনি, ইলাচি যিটো উপলব্ধ থাকে ঘৰত সেইটোৱে ব্যৱহাৰ কৰিব। অলপ লৰাই দিছোঁ, কিন্তু ইলাচি দিলে আপোনালোকে মুখখন অলপ ফালি পেলাই দিব, নহ'লে তেলত ফুটিব পাৰে। গোটা মছলাবোৰৰ পৰা সুগন্ধ এটা ওলাব। তাৰ পাছত তেলত মাংসখিনি দি দিব। মই এয়া 500 গ্ৰাম মাংস ব্যৱহাৰ কৰিছোঁ। এতিয়া ভালদৰে লৰাই দিছোঁ। ভালদৰে লৰোৱাৰ পিছত গেছৰ ফ্লেমটো মিডিয়াম হাই কৰি দিব আৰু মাজে মাজে লৰাই থাকিব। মাংসখিনি বগা হৈ যাব। তাৰ পাছত এয়া চাওক, গোটা মছলাবোৰ দিছিলোঁ যে এইবোৰ আঁতৰাই দিছোঁ, নহ'লে দাঁতত লাগি গ'লে পিছত খাওঁতে বৰ বেয়া লাগে নহয় জানো। সেইকাৰণে আমি এনেকৈ আঁতৰাই দিওঁ। আৰু আপোনালোকে তেজপাতবোৰো আঁতৰাই দিব পাৰে। আমাৰ ঘৰত কিন্তু তেজপাত থাকিলে মানুহে লাষ্টত খাবলৈ খুব ভাল পায়, সেইকাৰণে তেজপাতটো থৈ দিছোঁ মই। এয়া দিলোঁ হালধি, মই আধা চামুচ ব্যৱহাৰ কৰিছোঁ। তাৰ পাছত আমি ৰঙা জলকীয়া দি দিছোঁ। ৰঙা জলকীয়া নামমাত্ৰহে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিমানটো খাব পাৰে সেই অনুযায়ী দি দিব। এয়া অলপ ভালদৰে লৰাই দিছোঁ। এতিয়া প্ৰায় 15 মিনিট সময় আমি লৰাই ভাজি লোৱাৰ পিছত ৰঙচুৱা ৰং এটা আহিব। তাৰ পাছত আমি 4টা মিডিয়াম চাইজৰ পিঁয়াজ এনেদৰে কাটি লৈ দি দিছোঁ। পিঁয়াজটো এনেকৈ লৰাই অলপ ভাজি ল'ব, লাগি ধৰিবলৈ নিদিব। যেতিয়া অলপ ট্ৰান্সপাৰেণ্ট হৈ যাব পিঁয়াজটো, আদা নহৰুৰ পেষ্ট 1 চামুচ দি দিছোঁ ডাঙৰ চামুচেৰে। লৰাই লৈছোঁ ভালদৰে। আদা নহৰুৰ গোন্ধ যোৱাৰ পাছত 4টা মিডিয়াম চাইজৰ আলু কাটি লৈ দি দিছোঁ। চাইজটো আপোনালোকে যেনেকুৱা ধৰণৰ কৰিব পাৰে, কাৰণ পিছত যিহেতু আমি কুকাৰত দিম, এনেও সিজিয়ে যাব। এতিয়া দিছোঁ ধনিয়া গুড়ি 1 চামুচ আৰু জিৰা দিছোঁ নামমাত্ৰ, আধা চামুচমান ব্যৱহাৰ কৰিছোঁ, কাৰণ প্ৰথমতে যিহেতু আমি দিছিলোঁৱে। ভালদৰে লৰাই দিছোঁ তাৰ পাছত। আৰু এতিয়া 2টা মিডিয়াম চাইজৰ বিলাহী কাটি মিক্সিত গুড়ি কৰি লৈ দি দিছোঁ আৰু নিমখ দিছোঁ সোৱাদ অনুসৰি। ভালদৰে লৰাই দিছোঁ। এতিয়া জুইটো কিন্তু মিডিয়াম ফ্লেমতে থ'ব দেই। আৰু এতিয়ালৈকে যদি আপোনালোকৰ ভাল লাগিছে মোৰ ভিডিঅ'টো চাই, লাইক এটা কৰি দিব। এতিয়া আমি পানী গৰম কৰি লৈ এয়া চব দি দিছোঁ। পানী বৰ বেছিকৈ দিব নালাগে, এনেকৈ অলপ ডুব খাই গ'লেই হ'ল। ভালদৰে লৰাই দিব। তাৰ পাছত এতিয়া আমি এখন ঢাকোনেৰে ঢাকি থ'ম আৰু এটা উতল অহালৈকে এনেকৈ ঢাকি থৈ দিম। এয়া চাওক। এতিয়া আমি এই মাংসখিনি এটা কুকাৰলৈ ট্ৰান্সফাৰ কৰি দিম আৰু কুকাৰত 3টা চিটি হাই ফ্লেমত আৰু 1টা চিটি ল' ফ্লেমত, মুঠতে 4টা চিটি দিলেই হৈ গ'ল। এইটো আছিলে মোৰ 4 নম্বৰ চিটিটো। প্ৰেছাৰটো নিজে ডাউন হ'বলৈ দিব। তাৰপাছত এয়া চাওক, ইমান ধুনীয়া কালাৰ আহিছে নহয়নে। এইটো কি দিলোঁ জানেনে? মিট মছলা আৰু এয়া ধনিয়া অলপ দি দিছোঁ গোন্ধৰ কাৰণে। আৰু এয়া হৈ গ'ল আমাৰ চিকেন ৰেডি। আৰু আপোনালোকৰ যদি কেনেবাকৈ পানীটো বেছি থাকে, তেতিয়া অকণমান গেছটো জ্বলাই আকৌ শুকুৱাই দিব। আৰু এয়া চাওক, পৰিৱেশন কৰিছোঁ। কি সুন্দৰ হৈছে নহয়নে? দেখিবলৈ যেনেকুৱা সুন্দৰ, খাবলৈও বিৰাট টেষ্টি হৈছিল কিন্তু। ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ। আপোনালোকৰ মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ।